সেন্টার বনাম বলে কৈছিল খেলৰ বিশ্ববিদ্যালয় আজি কি হল স্পোর্টস ইউনিভার্সিটি বানাইলে মাজাখে মানছিব গিয়া ছিলে ओरैबायदि गेदेर गेदेर खोथा बुङो भारत सरकारार होम मिनिस्ट्री डिपार्टमेन्टर পৰা 2024 সনৰ 3 তাৰিখ জানুৱাৰী এখন মানে ত্ৰিপাক্ষিক ত্ৰিপাক্ষিক আলোচনা হৈছিল আলোচনা কোৱা হৈছে আপোনালোকে ছুটিৰ দাবী কৰাৰ দৰে লিখাৰ দৰে আমি আপোনালোকক এই উল্লেখ কৰা ইনষ্টিটিউচন বিলাক আমি আপোনালোকক দিব নোৱাৰো মন শিবজালানে ফেন্সার স্কুল এলপিৰ পৰা আৰম্ভ কৰি আপ টু কলেজৰ লগে তেওঁলোকে প্ৰতিটো ফেন্সার স্কুলত চৰকাৰীকৰণ কৰা হ'ব বুলি মানে ফেন্সার স্কুলৰ শিক্ষক বিলাক তেওঁলোকে মানে প্ৰতিশ্ৰুতি দিছিল এছেম্বলি যেতিয়া প্ৰশ্ন কৰা হ'ল তেওঁলোকে উত্তৰ দিলে 5টা বছৰ বিগত ভ্ৰমণ পৰা ডাঙৰীয়াৰ শাসন কালত এলপিৰ পৰা আৰম্ভ কৰি আপ টু কলেজৰ লগে এখনো স্কুল কলেজ চৰকাৰীকৰণ কৰিব নোৱাৰিলে मोनसेबो सरकारि खालामनो हायालानो हाला बिसोरो मावनो दा दिनै जोङो नायफैबाय परिबर्तननि मुङाव प्रमोद बर' सरकारनिफ्राय जों मा मोनखो दिनै हिसाब खालामनायनि सम जाबाय रायजोफोर আজি হিসাব করার সময় হল তেওঁলোকৰ নেতাবিলাকে সদায় কৈ আছে বিপিএফে বলে বিগত 17টা বছৰ একো কাম কৰা নাই যদি একো কাম কৰা নাই আপোনালোকৰ গোসাইগাঁও সাব ডিভিজন কেনেকৈ সৃষ্টি হল গোসাইগাঁৱৰ অন্তৰ্গত ইমান ধুনীয়া ধুনীয়া ৰাস্তা আমি ভিতৰ অঞ্চলত কেতিয়াবা ঘূৰিব আহো কেনেকৈ মানে ইমান পাকা ৰাস্তা হল কেনেকৈ দলং হল গাঁৱে গাঁৱে কেনেকৈ হস্পিটাল হল গোসাইগাঁও কলেজ কেনেকৈ হল ফ্লাইওভাৰ কেনেকৈ হল আপোনালোকৰ ইয়াতে বিভিন্ন চৰকাৰী কাৰ্যালয় কাৰ দিনত মানে হল এই কথাবিলাক আমি মনত পৰিব লাগিব আক্ৰমা ছাৰৰ নেতৃত্বত কোকৰাঝাৰৰ বদলেন ইউনিভাৰ্চিটি কেনেকৈ হল 25 বছৰ আগত আমাৰ বিটিচিৰ অৱস্থা কেনেকৈ আছিল গাঁৱত এখন আমি যাবই পৰা নাছিল সব গাঁৱতে দেখোন বোকা ৰাস্তা কেঁচা ৰাস্তা আছিল যদি যেব মাৱা খাইবা বিয়া পৰে জানা মনখা दा दिनै बिसोर बेबायदि नंखाय बाखाय खोथा बुंबाय थादों दा बेनिखायनो दिनै जोङो परिबर्तन उल्था मोनसे सोलायनायनि सम जाबाय उदालगुरिनिफ्राय जागायनानै आप टु गोसाइगावसिम इउपिपिएलआ मोनथामल' सिट देरहागोन रायजोफोर আপোনালোকে শুনিছেনে উদালগুৰিৰ পৰা আৰম্ভ কৰি ইউপিপিএলএ কেৱল বোলে 3টাহে সিট জিকিব